নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত চাওঁ আহক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত যি 10,000 টকাৰ ফৰ্মটো বিতৰণ কৰা হৈ আছে ইতিমধ্যে সেই ফৰ্মখনি কেনেকৈ ফিল আপ কৰিব আৰু ফৰ্মখনিত কি দিয়া আছে। ফৰ্মখনি যাতে শুদ্ধকৈ ফিল আপ হয় তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ফৰ্মখনৰ প্ৰথম পেজটো এই ধৰণৰ হ'ব। মই এইটো অলপ জুম কৰি দিছোঁ। জুম কৰিলে দেখা পাব ইয়াতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আবেদন পত্ৰ বুলি দিয়া আছে। ইয়াতে এটা ক্ৰমিক নং দিয়া আছে, সিৰিয়েল নাম্বাৰ। এইটো আপোনাৰ কনচাৰ্ণ নিজা ব্লকত এটা ক্ৰমিক সংখ্যা দি দিব। তাৰ সাইডত পাছপোৰ্ট ফটো এটা দিব লাগিব আবেদনকাৰীয়ে। ফৰ্মখনৰ প্ৰথমতে আছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম, নেম অফ দ্য SHG মেম্বাৰ। এইটো ইন কেপিটেল লেটাৰত দিব লাগিব। ইংৰাজীত যদি লিখে কেপিটেল লেটাৰত লিখিব নামটো। নাম্বাৰ 2 SHG নেম, আত্মসহায়ক গোটৰ নাম। আপুনি যোনটো আত্মসহায়ক গোটৰ সদস্য হয় সেই গোটৰ নামটো ইয়াতে লিখি দিব। 3 নম্বৰত আছে আত্মসহায়ক গোটৰ MIS কোড, SHG MIS কোড, অৰ্থাৎ আত্মসহায়ক গোটৰ যোনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে MIS ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই নাম্বাৰটো আপোনালোকে কোড নাম্বাৰটো ইয়াতে লিখি দিব। 4 নম্বৰত আছে মোবাইল নম্বৰ। আপোনাৰ যোনটো মোবাইল নম্বৰ আছে ইয়াতে লিখি দিব। যদি কোনোবা সদস্যৰ নিজা মোবাইল নম্বৰ নহয়, আত্মীয়ৰ বা ঘৰৰ মোবাইল নম্বৰ দিলেও হ'ব। 5 নম্বৰত আছে জাতি, কাষ্ট। যদি জেনেৰেল হয় জেনেৰেল দিব, টিক মাৰি দিব। OBC হ'লে OBC দিব, ST হ'লে ST দিব, SC হ'লে SC দিব। 6 নম্বৰত আবেদনকাৰী মৰাণ বা মটাক জনগোষ্ঠীৰ হ'লে হয় নে নহয়। যদি হয় তেতিয়াহ'লে হয় টিক মাৰিব, নহ'লে নহয় টিক মাৰিব। 7 নম্বৰত আছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি। যদি হয় হয় মাৰিব, আৰু যদি নহয় নহয় টিক মাৰিব। 8 নম্বৰ আছে ছেভিংছ বেংক একাউণ্ট নাম্বাৰ। আপোনাৰ যিটো বেংকৰ একাউণ্ট নাম্বাৰ আছে ইয়াতে দি দিব, আৰু এই বেংকৰ একাউণ্টতে আপোনাৰ পইচাটো সোমাব। 9 নম্বৰত বেংকৰ নামটো দিব, আপুনি কোনটো বেংকত একাউণ্টটো আছে আপোনাৰ। 10 নম্বৰত ব্ৰাঞ্চটো হ'ব, বেংকৰ ব্ৰাঞ্চ, কোনটো ব্ৰাঞ্চত আপোনাৰ একাউণ্ট নাম্বাৰটো আছে। 11 নম্বৰত আহিব আপোনাৰ IFS কোড, অৰ্থাৎ বেংকৰ যোনটো IFSC কোড আছে সেইটো ইয়াতে 11 নম্বৰত দি দিব। 12 নম্বৰত আপোনাৰ এড্ৰেছটো দিব, ভিলেজটো, আপুনি কোন ভিলেজত থাকে, কোনটো গাঁৱত থাকে সেই গাঁৱৰ নামটো ইয়াতে লিখি দিব। প্ৰথম পেজটো এইখিনিতে শেষ হ'ল। এতিয়া দ্বিতীয় পেজটো আপোনাৰ এনেকুৱা ধৰণৰ হ'ব। মই জুম কৰি দেখাইছোঁ। দ্বিতীয় পেজত 13 নম্বৰত আপোনাৰ আহিব গাঁও পঞ্চায়তৰ নাম। আপুনি কোনটো গাঁও পঞ্চায়তত বাস কৰে সেই গাঁও পঞ্চায়ত বা VCDCৰ নামটো আপুনি ইয়াতে লিখি দিব। 14 নম্বৰত আছে আপোনাৰ ব্লক নেম, উন্নয়ন খণ্ডৰ নাম। আপুনি কোনটো ব্লকৰ হয় সেইটো ব্লকৰ নামটো লিখি দিব। 15 নম্বৰত আপোনাৰ জিলাৰ নাম, ডিষ্ট্ৰিক্ট নেম, আপুনি কোনটো জিলাৰ হয় সেই জিলাৰ নামটো লিখি দিব। 16 নম্বৰত ক'ত আছে আপোনাৰ A আছে বিধানসভা সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি। যিটো শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সেইমতে আপোনাৰ বিধানসভা সমষ্টিৰ নামটো ইয়াতে LSC নেমটো লিখি দিব। 16 B আপোনাৰ আছে ইপিক ID নাম্বাৰ, অৰ্থাৎ আপোনাৰ ভোটাৰৰ যোনটো ইপিক নাম্বাৰ আছে, ভোটাৰ ID নাম্বাৰ আছে সেইটো ইয়াতে লিখি দিব। C নাম্বাৰটো আছে পুলিং ষ্টেচন নেম, যোনটো ভোটগ্ৰহণ কেন্দ্ৰত আপুনি ভোট দিয়ে সেই ভোটগ্ৰহণ কেন্দ্ৰৰ নাম ইয়াতে হ'ব। আৰু D নম্বৰটো হ'ব ভোটগ্ৰহণ কেন্দ্ৰৰ নাম্বাৰ, যে পুলিং ষ্টেচনৰ যোনটো নাম্বাৰ আছে ভোটগ্ৰহণ কেন্দ্ৰৰ নাম্বাৰটো ইয়াতে লিখি দিব। এতিয়া আহিল 17 নম্বৰ, নাম্বাৰ অফ চিলড্ৰেন, সন্তানৰ সংখ্যা। যদি সন্তান আছে তেতিয়াহ'লে কিমানজন সন্তান আছে ইয়াতে লিখি দিব। 18 নম্বৰটো হ'ল যে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান যদি আছে, 3 পৰা 14 বছৰ বয়সত যদি কিবা কন্যা সন্তান আছে, বিদ্যালয়লৈ যোৱা কিমান আছে সেইটো নাম্বাৰটো ইয়াতে লিখি দিব। 19 নম্বৰত আছে বিদ্যালয়ত কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছে নে নাই। কোনোবা কন্যা সন্তান স্কুললৈ যোৱা নাই এতিয়াও বা স্কুল এডমিশ্যন লোৱা নাই, তেতিয়াহ'লে তেনেকুৱা কন্যা সন্তানক নামভৰ্তি কৰোৱা হৈছে নে নাই সেইটো যদি হয় হ'লে হয় লিখিব, নহয় হ'লে নহয় লিখিব। 20 নম্বৰত আছে আপোনাৰ অমৃত বৃক্ষ আন্দোলন যোনটো গছ পুলি ৰোপণ কৰিছিলে সেই গছকেইটা জীয়াই আছেনে নাই বা ডাঙৰ হৈছেনে নাই।
যদি জীয়াই আছে বা ডাঙৰ হৈছে তেতিয়াহ'লে হয় লিখিব, যদি মৰি গৈছে বা এই গছপুলিজোপা নাই তেতিয়াহ'লে নহয় লিখিব। খ নম্বৰত আপোনালোকে দিব যদি জীয়াই থকা নাই সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে নাই। যে যোনটো গছপুলি ৰুইছিলে সেইটো যদি মৰি গৈছে বা জীয়াই থকা নাই তেতিয়াহ'লে সেই ঠাইত আপুনি গছপুলি ৰুইছেনে নাই। যদি ৰুইছে হয় লিখিব আৰু যদি ৰোৱা নাই নহয় লিখিব। আপোনালোকৰ যদি গছপুলিকেইটা মৰি গৈছে তেতিয়াহ'লে সেই ঠাইত গছপুলি ৰুই দিব আপোনালোকে। 21 নম্বৰত আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ লোনৰ বাহিৰে আত্মসহায়ক গোটৰ লোন, গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ লোন, বেংকৰ লোন বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ লোন ঋণ পৰিশোধ কৰা হৈছে নাই। আপুনি পৰিশোধ কৰা নাই তেতিয়াহ'লে হয় লিখিব আৰু যদি পৰিশোধ কৰিছে নহয় লিখিব। 22 নম্বৰত আছে আপোনাৰ পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, অৰ্থাৎ আপুনি কি কৰিব, আপুনি যোনটো 10,000 টকা ল'ব বিচাৰিছে সেইটো দিব আপুনি কি কৰিব। তো আপোনাৰ এই লিষ্ট এখন দিয়া আছে ফৰ্ম শ্বীট, অলপ পিছত দেখাম। সেই লিষ্টত চাই পেলাই কোনটো আপুনি কাম কৰিব, এই 10,000 টকা দি কোনটো অৰ্থনৈতিক কাৰ্যকলাপ কৰিব সেইটো ইয়াতে লিখি দিব। ইয়াৰ পিছতে আহিল আপোনাৰ এটা ডিক্লেৰেশ্যন ঘোষণা। ইয়াতে আপোনাৰ লিখা আছে যে মই শ্ৰীমতী নামটো দিব, স্বামী বা পিতৃৰ নামটো দিব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা সকলো তথ্য মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। খ নম্বৰটো আপুনি ইয়াতে এটা লিখা আছে যে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। অৰ্থাৎ 22 নম্বৰ যোনটো আপুনি লিখিছিলে ব্যৱসায়, সেই ব্যৱসায়তে লগাব। চি নম্বৰ হ'ল যে মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। তো এইখিনি ডিক্লেৰেশ্যন দি পেলাই আপুনি তলত ডেট কোনদিনাখন আপুনি ছাবমিট কৰিব, তাৰপিছত স্থান আপোনাৰ, আৰু এইফালে ৰাইট ছাইডত আবেদনকাৰীৰ এপ্লিকেণ্ট ছিগনেচাৰটো দি দিব, আপোনাৰ চহীটো দি দিব। নেক্সট পেজত আপোনালোকে দুটা সংকল্প পত্ৰ দেখা পাব। 1 নম্বৰ সংকল্প মতে ইয়াৰ দ্বাৰা মই শ্ৰীমতী নামটো দিব, পিতা বা স্বামীৰ নামটো দিব, বয়স আৰু কিমান বছৰ হয়, আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড, যোনটো গোটৰ MIS কোড আছে এইটো লিখিব। আৰু মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে 1 নম্বৰ মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তান শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। যাৰ কন্যা সন্তান আছে তেওঁ এইখিনি দিব লাগিব। মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তি বয়স হোৱা নাই। মোৰ কন্যা সন্তান 3 বছৰ বয়স হ'লে তাইক অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ে নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। অথবা ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত মই অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে চেষ্টা চলাম। 2 নম্বৰত আছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। তো এইখিনি এটা সংকল্প পত্ৰ আপুনি তলত চহী মাৰি দিব, আবেদনকাৰী স্বাক্ষৰ। দ্বিতীয় সংকল্প পত্ৰ মতে মই ইয়াৰ দ্বাৰা শ্ৰীমতী নামটো দিব, পিতা বা স্বামীৰ নাম দিব, বয়স, আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড নাম্বাৰটো দিব। মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে 1 নম্বৰ মই এগৰাকী সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা। মই মোৰ সন্তান সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। অথবা মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ সম্প্ৰদায়, মটক সম্প্ৰদায়, চাহ জনজাতিৰ অন্তৰ্গত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। বা 2 নম্বৰত আপুনি আছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ মই বাবে দায়বদ্ধ হ'ম। তো মোৰ উপস্থিতিত আবেদনকাৰীয়ে অমুক তাৰিখে সত্য ঘোষণা কৰিবলৈ স্বাক্ষৰ কৰিলে। তো ইয়াতে এটা আপোনাৰ
সাক্ষী এজনৰ নাম দিব তাৰপিছত ৰাইট সাইডে আবেদনকাৰীৰ সহি হ'ব নেক্সট পেজটো আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোৱা নাইবা যদি গছপুলি মৰি গৈছে নতুনকৈ গছপুলি ৰোৱাৰ দুটা ফটো লাগিব ইয়াতে ফটোটো আপুনি জায়গা দিয়া আছে হয়তো প্ৰিন্ট আউট কৰি দুটা ফটো ইয়াতে জিঅ'টেগ ফটো লগাই দিব লাগিব ইয়াৰ তলতে আঁচনিখনৰ লক্ষ্য দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰে আঁচনিখন কেনেকৈ ইমপ্লিমেণ্ট হ'ব সেইখিনিত আছে 21 নম্বৰ পইণ্টত কৈছিলোঁ চাগে যে কি আপুনি কাম কৰিব কোনটো কাম কৰিব এইখিনি ইয়াতে লিষ্টটো দিয়া আছে আপোনালোকে জুম কৰি চাব পাৰে ইয়াৰ ভিতৰত যিকোনো এটা আপুনি যোনটো কৰে সেইটো দিলে হ'ল আপুনি চাই ল'ব একদম লাষ্ট পেজটো এনেকুৱা হয় লাষ্ট পেজত আপোনাৰ যোগ্যতাখিনি দিয়া আছে আপুনি ভালকৈ পঢ়ি চাব একেবাৰে তলত বাছনি পদ্ধতি বা বাছনি যোনটো কমিটি আছে সিলেকশ্যন কমিটি সেইখিনি ডিটেইলছো দিয়া আছে তো আপুনি গোটেইখিনি তথ্য ইয়াতে পাই যাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুনকৈ অহাসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ